আপুনি যদি খুব বেছি দুখী হৈ আছে আৰু অসহায় অনুভৱ কৰি আছে, তেনেহ'লে ভাবি চাওক, যদি আপোনাৰ মূৰৰ ওপৰত ছাল আছে, গাত কাপোৰ আছে, দিনত দুবাৰকৈ খোৱা বোৱা কৰি আছে, ৰাতি শুবলৈ ঠাই আছে, বুজিব যে পৃথিৱীৰ ৭৫% মানুহতকৈ আপুনি ধনী। যদি আপোনাৰ পকেটত কিছু টকা থাকে, আপুনি যি বিচাৰে কিনিব পাৰে, য'ত বিচাৰে তালৈ যাব পাৰে, তেন্তে জানি থওক যে আপুনি গোটেই পৃথিৱীৰ ২০% মানুহৰ ভিতৰত এজন। আনৰ ভৰি চেলেকি নিজৰ পৰিচয় সৃষ্টি কৰাতকৈ নিজে কষ্ট কৰি নিজৰ পৰিচয় সৃষ্টি কৰাটো অধিক সন্মানজনক। নিজৰ ছোৱালীজনী অসুস্থ হ'লে তাইৰ বহুত কষ্ট হোৱা যেন লাগে আৰু বোৱাৰীজনীৰ বেমাৰ হ'লে নাটক কৰা যেন লাগে। আমি আধুনিক হৈ পৰিছোঁ, গতিকে আমাৰ ৰুচিৰ বিকাশ হোৱা উচিত। শৰীৰ দেখুওৱা বা অৰ্ধনগ্ন হোৱাটো কেতিয়াও আধুনিকতা হ'ব নোৱাৰে। বয়স ৮০ বছৰেই হওক বা ১৩ বছৰেই হওক, যিসকলে ভাল আচৰণ কৰে তেওঁলোকক সন্মান কৰা উচিত। সফল হ'লে সাধাৰণ পোছাক পিন্ধা আপোনাৰ ছবিখনো ইতিহাস হৈ পৰিব আৰু বিফল হ'লে দামী পোছাক পিন্ধা ছবিখন চাইও মানুহে উপহাস কৰিব। ইমান ৰূপৰ গৌৰৱ কিহৰ? মৰিলে আপোনাৰ আত্মীয়সকলেও গা ধুই ঘৰলৈ আহিব, কাৰণ তেওঁলোকে আপোনাক স্পৰ্শ কৰিছে। কোনোৱে ব্যস্ত নহয়, যাৰ আপোনাক যিমান প্ৰয়োজন সিমানেই গুৰুত্ব দিব। মাকে সকলোৰে প্ৰয়োজন পূৰণ কৰিব পাৰে, কিন্তু মাতৃৰ অভাৱ কোনেও পূৰণ কৰিব নোৱাৰে। টকাই কেৱল এটা কথাই কয়, আজি তুমি মোক বচালে কাইলৈ মই তোমাক বচাম। জীৱনৰ প্ৰথম প্ৰেম সদায় বাস্তৱ, কিন্তু ভুল সময়ত আৰু ভুল মানুহৰ লগত ঘটে। কাৰোবাক সন্মান কৰিব নোৱাৰিলে অসন্মান নকৰিব। যদি আপুনি কাৰোবাৰ উপকাৰ কৰিব নোৱাৰে, তেন্তে তেওঁৰ কোনো ক্ষতি নকৰিব। কাৰোবাৰ জীৱনৰ নায়ক হ'ব নোৱাৰিলেও কাৰোবাৰ জীৱনত কেতিয়াও খলনায়ক নহ'ব। মানুহে যিমানেই চেহেৰাতকৈ চৰিত্ৰ ডাঙৰ বুলি নকওক কিয়, মানুহে সদায়ে ভাল চেহেৰা বিচাৰে। মানুহে কাৰোবাক ভাল পালে ইমান স্বাৰ্থপৰ হয় যে তেওঁৰ সকলো বেয়া কথা পাহৰি যায়, কিন্তু যেতিয়া কাৰোবাক ঘৃণা কৰে তেতিয়া সকলো ভাল কাম পাহৰি যায়। যদি আপুনি ভুল ব্যক্তিজনক সঁচা বুলি বিশ্বাস কৰে, তেন্তে তেওঁৰ মিছা কাৰ্যই এদিন আপোনাৰ শান্তি কাঢ়ি নিব। তেল মাৰি ওপৰলৈ উঠা যায়, কিন্তু বেছি সময়লৈ স্থিৰ হৈ থকা নাযায়। কঠোৰ পৰিশ্ৰম কৰি নিজৰ যোগ্যতাৰে ওপৰলৈ উঠিব। আপোনাৰ স্থায়িত্ব নিশ্চিত। নাৰীৰ বয়স আৰু পুৰুষৰ উপাৰ্জন কেতিয়াও নুসুধিব, কাৰণ নাৰীয়ে কেতিয়াও নিজৰ বাবে জীয়াই নাথাকে আৰু পুৰুষে কেতিয়াও নিজৰ বাবে উপাৰ্জন নকৰে। পৃথিৱীৰ কোনো সম্পৰ্কই স্থায়ী নহয়। এদিন নহয় এদিন সকলো সম্পৰ্ক ভাঙি যাব। মৃত্যু ইয়াৰ প্ৰকৃত প্ৰমাণ। যিমানেই বয়স নহওক কিয় জীৱনটো উপভোগ কৰিবলৈ নাপাহৰিব। কোনো বুঢ়া নহয়। মানুহৰ অন্তৰত আনন্দ আৰু সুখ নাথাকিলে কম বয়সতেও বুঢ়া হয়। চাকিয়ে কেতিয়াও নিজৰ বিষয়ে নকয়, কেৱল পোহৰ দি যায়, সেয়াই চাকিৰ পৰিচয়। তেনেকৈয়ে আপুনি নিজৰ বিষয়ে আনক কৈ লাভ নাই, কেৱল ভাল কাম কৰক, কৰ্মই আপোনাৰ চিনাকি দিব। অপমানৰ উচিত শিক্ষা অপমান নহয়। নিজকে এনেদৰে সফল কৰি তোলক যে যিজনে অপমান কৰিছে তেওঁ নিজেই নিজৰ ওচৰত সৰু হৈ যাব। এটা কুকুৰক ৩ দিন খুৱাব আৰু কুকুৰটোৱে আপোনাক ৩ বছৰলৈ মনত ৰাখিব, কিন্তু এজন মানুহক ৩ বছৰ খুওৱাৰ পিছতো ৩ দিনত আপোনাক পাহৰি নিজৰ স্বাৰ্থ পূৰণ কৰাত ব্যস্ত হ'ব। টকা থাকিলে কাঠৰ পুতলাবোৰেও কথা পাতে আৰু নাথাকিলে তেজ মাংসৰ মানুহেও মুখ ঘূৰাই দিয়ে। প্ৰয়োজন হ'লে অকলশৰীয়া হৈ থাকক, তথাপিও গাখীৰ কল খুৱাই সাপ নুপুহিব। তেওঁক সুধিব যিজন বিফল হৈছে, এবছৰৰ মূল্য কিমান? যোৱা মাহত দৰমহা নোহোৱা ব্যক্তিজনক সুধিব এমাহৰ খৰচ কিমান? গোটেই সপ্তাহ হস্পিটেলত থকাজনক এসপ্তাহৰ খৰচ কিমান সুধিব। গোটেই দিনটো ভোকত থকাজনক এদিনৰ দাম কিমান সুধিব। এঘণ্টাৰ দাম কিমান তেওঁক সুধিব যিজনে অপেক্ষা কৰি আছে। ১ মিনিটৰ দাম কিমান তেওঁক সুধিব যিজনে ১ মিনিটৰ বাবে ৰেলখন ফেল কৰিলে। দুৰ্ঘটনাৰ পৰা ৰক্ষা পোৱা কোনোবা এজনক সুধিব যে এটা ছেকেণ্ডৰ মূল্য কিমান। কুকুৰ এটাৰ উপকাৰ কৰক, আপুনি দেখিব যে ই ৰাতি সাৰে থাকি আপোনাৰ ঘৰখন পহৰা দিব। আৰু মানুহৰ উপকাৰ কৰক, তেওঁ ওলোটা আপোনাৰে অনিষ্ট কৰিব। কাৰোবাক ভাল পালে এৰি দিয়ক, যদি ঘূৰি আহে তেন্তে আপোনাৰ, আৰু যদি ঘূৰি নাহে তেন্তে কেতিয়াও আপোনাৰ নাছিল।
কথা কোৱাৰ আগতে ভাবি চাওক, কাৰণ কথা কোৱাৰ আগতে শব্দ আপোনাৰ গোলাম আৰু কোৱাৰ পিছত আপুনি শব্দৰ গোলাম। ৰাস্তাৰ কাষত ঘৰ থাকিলে বৰ দামী, ৰাস্তাৰ কাষত মাটি থাকিলে বৰ দামী, কিন্তু মানুহ যদি ৰাস্তাত থাকে তেন্তে তাৰ কোনো মূল্য নাই। তেতিয়ালৈকে টকা উপাৰ্জন কৰি থাকিব যেতিয়ালৈকে আপোনাৰ বেংকৰ বেলেঞ্চ আপোনাৰ ফোন নম্বৰৰ দৰে দেখা নাযায়। মানুহ যিমানেই গোপনে পাপ নকৰক কিয় শাস্তি পায় প্ৰকাশ্যে। বান্ধৱীসকল, যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে কমেণ্টৰ জৰিয়তে জনাওক আৰু অধিক এনেধৰণৰ ভিডিঅ'ৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।